নমস্কাৰ আজিৰ ভিডিঅ'টিত বন বিভাগ সম্পৰ্কিত 30টা মোষ্ট ইম্পৰ্টেণ্ট এমচিকিউজ আলোচনা কৰা হ'ব। আগন্তুক হ'বলগীয়া ফৰেষ্ট গাৰ্ড, ফৰেষ্টাৰ আৰু ড্ৰাইভাৰ পোষ্টৰ বাবে এই 30টা প্ৰশ্ন অতিকৈ গুৰুত্বপূৰ্ণ। আহকচোন পলম নকৰাকৈ আমি আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে ভাৰতৰ কোনখন ৰাজ্যক কাৰ্বন মুক্ত ৰাজ্য হিচাপে জনা যায়? ইয়াৰ সঠিক উত্তৰটো হ'ব হিমাচল প্ৰদেশ। হিমাচল প্ৰদেশক কাৰ্বন মুক্ত ৰাজ্য হিচাপে জনা যায়। নেক্সট কুৱেশ্যনটো হৈছে আন্তৰ্জাতিক বন দিৱস কিমান তাৰিখে পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 21 মাৰ্চ আৰু 5 জুন তাৰিখে হয় বিশ্ব পৰিৱেশ দিৱস। নেক্সট কুৱেশ্যনটো হৈছে কিমান চনত কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল? ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি 1974। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ কোনখন ৰাজ্যত আটাইতকৈ কম বনাঞ্চল আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ হাৰিয়ানা। হাৰিয়ানাত আটাইতকৈ কম বনাঞ্চল আছে। পৰৱৰ্তী প্ৰশ্নটো হৈছে বৰ্তমান অসমৰ বনমন্ত্ৰী কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পৰিমল শুক্লবৈদ্যয়। অজন্তা নেওগ ফাইনেন্স মিনিষ্টাৰ, অতুল বৰা এগ্ৰিকালচাৰ মিনিষ্টাৰ, বিমল বৰা হৈছে আমাৰ কালচাৰেল এফেয়াৰ্ছ মিনিষ্টাৰ। নেক্সট কুৱেশ্যনটো হৈছে পাপিকন্দা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ অন্ধ্ৰপ্ৰদেশ। অন্ধ্ৰপ্ৰদেশৰ গোদাভেৰী নামৰ নৈৰ কাষত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতত মুঠ কিমানটা ৰাষ্ট্ৰীয় উদ্যান আছে? ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি 106। পৰৱৰ্তী প্ৰশ্নটো হৈছে অসমক কিমান শতাংশ বনে আগুৰি আছে? ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ 34.21%। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতত মুঠ কিমানটা অভয়াৰণ্য আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 567। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ কোনখন ৰাজ্যত ৰাষ্ট্ৰীয় উদ্যান নাই? ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি পাঞ্জাৱ। পাঞ্জাৱত এখনো ৰাষ্ট্ৰীয় উদ্যান নাই। নেক্সট কুৱেশ্যনটো হৈছে অৰণ্য মানৱ বুলি কাক কোৱা হয়? ইয়াৰ সঠিক উত্তৰটো হ'ব যাদৱ পায়েং। তেখেতে একক প্ৰচেষ্টাত এখন অৰণ্য তৈয়াৰ কৰিছে। ইয়াৰ বাবে তেখেতে পদ্মশ্ৰী বঁটাও লাভ কৰিছে। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতত বন মহোৎসৱ কোনে আৰম্ভ কৰিছিল? ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ KM মুন্সী। পৰৱৰ্তী প্ৰশ্নটো হৈছে বৰ্তমান ভাৰতৰ বন মন্ত্ৰীজনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ভূপেন্দ্ৰ যাদৱ। নিৰ্মলা সীতাৰামন হৈছে ফাইনেন্স মিনিষ্টাৰ, নীতিন গাডকাৰী হৈছে ট্ৰান্সপৰ্ট মিনিষ্টাৰ। পৰৱৰ্তী প্ৰশ্নটো হৈছে কিমান শতাংশ অৰণ্যই ভাৰতক আৱৰি আছে? ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ডি 21.67%। পৰৱৰ্তী প্ৰশ্নটো হৈছে ভাৰতৰ কোনখন ৰাজ্যত 90% অৰণ্যই আগুৰি আছে? ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ মিজোৰাম। নেক্সট কুৱেশ্যনটো হৈছে কাক বনৰ পিতৃ বুলি জনা যায়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ডেট্ৰিছ ব্ৰাণ্ডিছ। নেক্সট কুৱেশ্যনটো হৈছে চিপকো আন্দোলনৰ নেতৃত্ব কোনে দিছিল? ইয়াৰ সঠিক উত্তৰটো হ'ব সুন্দৰলাল বহুগুণা আৰু KM মুন্সীয়ে ভাৰতত বন মহোৎসৱৰ আৰম্ভ কৰিছিলে। নেক্সট কুৱেশ্যনটো হৈছে অসমত বাঘ সংৰক্ষণ ঠাই কিমানখন আছে? ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি 3। পৰৱৰ্তী প্ৰশ্নটো হৈছে অসমৰ কোনটো বন্যপ্ৰাণী অভয়াৰণ্য সোণালী বান্দৰৰ বাবে জনাজাত? ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ডি চক্ৰশিলা। আৰু পানীদিহিং অভয়াৰণ্যটো পৰিভ্ৰমী চৰাইৰ বাবে জনাজাত। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ বৃহত্তম জলাশয় কোনটো? ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি হৰ্ণবিল আৰু এইটো আছে কৰিমগঞ্জ জিলাত। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ ৰাজ্যিক গছ কি? এই প্ৰশ্নটো কেইবাটাও পৰীক্ষাত আহিছে। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ হলং। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ চৰাই মানৱ বুলি কাক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ছেলিম আলী। নেক্সট কুৱেশ্যনটো হৈছে জংগল বাচাও আন্দোলন কোনটো ৰাজ্যত আৰম্ভ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বিহাৰ। বিহাৰত জংগল বাচাও আন্দোলন আৰম্ভ হৈছিল। পৰৱৰ্তী প্ৰশ্নটো হৈছে ব্ৰহ্মপুত্ৰৰ কোনটো উপনদী সকলোতকৈ বৃহত্তম?
ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি সুবনচিৰি। নেক্সট কুৱেশ্যনটো হৈছে কোনখন অৰণ্যক সাধাৰণতে পূবৰ আমাজন হিচাপে জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি দিহিং পাটকাই। নেক্সট কুৱেশ্যনটো হৈছে বাংলাদেশত প্ৰৱেশ কৰাৰ পিছত ব্ৰহ্মপুত্ৰৰ নাম কি হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ যমুনা। নেক্সট কুৱেশ্যনটো হৈছে অসমত ৰাষ্ট্ৰীয় উদ্যান কেইখন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 7খন। নেক্সট কুৱেশ্যনটো হৈছে গৰমপানী বন্যজীৱ অভয়াৰণ্য কোনটো জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কাৰ্বি আংলং। নেক্সট কুৱেশ্যনটো হৈছে গিবন বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি যোৰহাট জিলাত গিবন অভয়াৰণ্য অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ কাষেদি কোনটো নদী বৈ গৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ জিয়া ধনশিৰি। আৰু এইটো কুৱেশ্যনৰ লগতে আজিৰ 30টা MCQ সম্পূৰ্ণ হৈছে। আজিৰ প্ৰথম বনাছ কুৱেশ্যনটো হ'ল যাদৱ পায়েঙে কোনখন বনাঞ্চল এককভাৱে ৰোপণ কৰিছে? ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাব। লগতে দ্বিতীয় বনাছ কুৱেশ্যনটো হৈছে অসমত ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কিমানখন আছে? এই দুটা প্ৰশ্নৰ উত্তৰ আপোনালোকে 1 আৰু 2 লিখি কমেণ্ট কৰি জনাব। আজিৰ ভিডিঅ'ত ইমানখিনিয়ে। লগ পাম আন এটা ভিডিঅ'ত। জয় অসম।